দুৰ্গোৎসৱৰ শুভকামনাৰে মই কল্যাণী। আজি মই উপস্থিত আছোঁ মৰিয়নি পূজা মণ্ডপত। আজি মহাষষ্ঠী অৰ্থাৎ বেলবৰণ দেৱী দুৰ্গা মাক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। চাৰিওফালে আনন্দৰ পৰিৱেশ, ঢাক ঢোল শংখ দবা আৰতি মুৰুলি ধ্বনিৰ লগতে পূজাৰী মন্ত্ৰস্বৰে মুখৰিত হৈ পৰিব প্ৰত্যেকখন পূজা মণ্ডপ। মোৰ সতীৰ্থক মই অনুৰোধ জনাম পূজা মণ্ডপখন দেখুৱাবলৈ। দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর তোমার টুলির গন্ধ ছড়ালো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো। আমি বিয়লা কলনী দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ বাবে দুৰ্গা পূজা শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আজি যিহেতু মহাষষ্ঠীৰ বিশেষত্ব কি? মহাষষ্ঠীৰ বিশেষত্বটো মই যিখিনি জনাৰ ভিতৰত আজি শাৰদীয় দুৰ্গা পূজাৰ মহালয়া পাৰ হৈ গ'ল। মহালয়াত মা দুৰ্গাই মৰ্ত্যলৈ আগমন কৰিলে। আজি মহাষষ্ঠী পূজাত আমি মা দুৰ্গাক আমাৰ যি তেখেতৰ স্থান সেইজন ষষ্ঠী পূজাৰ হিচাপে তেখেতক পূজা পাতল কৰি তেখেতক স্থাপন কৰিছোঁ। আৰু কাইলৈৰ পৰা ষষ্ঠী পূজা আৰম্ভ হ'ব ৰাতিৰ পৰা। তাৰপিছত সপ্তমী অষ্টমী আমি দশমীত বিসৰ্জন দিম। কিমান দিনৰ পৰা প্ৰস্তুতি চলিছে? আমাৰ এই প্ৰস্তুতি প্ৰায় এমাহেই হ'ল। এমাহৰ পৰা আমাৰ প্ৰস্তুতি চলি আছে। এই প্ৰস্তুতি চলাওঁতে আমাৰ এখন সমিতি ইয়াত হৈছে উদযাপন সমিতি হিচাপে। আৰু এই বিয়লাৰ দুৰ্গা পূজা আপুনি যদি জানিবলৈ বিচাৰে 1972 চনৰ পৰা ইয়াত আৰম্ভ হৈছিলে। 1972 চনৰ পৰা যিসকল ব্যক্তিয়ে এই পূজাভাগ আৰম্ভ কৰিছিলে, এই পূজাভাগ আৰম্ভ কৰা ব্যক্তিসকলৰ দুই এজনৰ বাহিৰে বাকীকেইজন প্ৰয়াত হৈছে। আৰু এই সুযোগতে মই এই প্ৰয়াত যিকেইজন ব্যক্তিয়ে এই অনুষ্ঠানটি আজি আমি এই জেগাত থিয় হ'ব পৰাকৈ কৰি থৈ গ'ল, তেখেতসকললৈ মই এই সুযোগতে আমাৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এজন উদযাপন কমিটিৰ সদস্যসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনাক হয়, নমস্কাৰ, ধন্যবাদ। বৰ্তমান আচলতে আমাৰ যিখন পূজা 1972 চনৰ পৰা ইতিমধ্যে আমাৰ বিজয়বাৰে কৰিছে। আচলতে গল্ডেন জুবলিকো সংগতি ৰাখি পেলাই আমি কথা হ'ল কি প্ৰথমে অনুষ্ঠান কিছুমান ৰাখিছিলোঁ, সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। তাৰপিছতে দ্বিতীয় কথা হ'ল কি ৰাখিছোঁ আপোনাৰ বিভিন্ন ব্যক্তিক মাতি পেলাই সম্বৰ্ধনা ৰাখিছোঁ। লগতে কথা হ'ল আধ্যাত্মিকভাৱে যিখিনি কাম কৰিব লাগে সেই কামখিনি কৰিমেই। আৰু অসমৰ এগৰাকী শিল্পী মানে ইণ্ডিয়া আইডলত গীত গাইছিল দীপশিখা ভূঞা, লগতে প্ৰবাল দত্তৰ গীতৰ হৈ ৰাখিছোঁ আমি 23 তাৰিখে। তো সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন মানুহক মাতিছোঁ আৰু খুব এটা সুন্দৰ অনুষ্ঠান হ'ব। এই অনুষ্ঠানটোৰ লগত প্ৰথমে নীৰেণ চৰকাৰদেৱ জড়িত হৈ আছিল, কনক চৌধুৰী জড়িত প্ৰয়াতো এতিয়া আচলতে ক'বলৈ গ'লে। তাৰপিছত লাহে লাহে আপোনাৰ বিৰলাৰ লগত যিখিনি মানুহ আছিলে সেই মানুহখিনি প্ৰায় ৰিটায়াৰমেণ্ট হ'ল। ইয়াত 40 ঘৰ মানুহ আছে। সেই 40 ঘৰ মানুহৰ লগত আমি একেলগে হৈ বিভিন্ন সমাজকৰ্মী আচলতে আমি বিভিন্ন সমাজকৰ্মীয়ে লগ হৈ পেলাই একেলগে বিলখন পাতিছোঁ। আজি বিগত 20 বছৰ পাতিছোঁ। তো সকলো মানুহে আমাক সহযোগ কৰিছে। আজি এই অনুষ্ঠানটোৰ লগত জড়িত হোৱা বিভিন্ন মানুহ সহায় কৰিছে। আছুৱে সহায় কৰিছে, আশ্বাই সহায় কৰিছে, বিভিন্ন সংগঠনে সহায় কৰিছে, মৰিয়নি ৰাইজে সহায় কৰিছে, মৰিয়নি বজাৰ কমিটিয়ে সহায় কৰিছে, মৰিয়নি বিধায়কে সহায় কৰিছে। তো সেই ভাবিছোঁ অনুষ্ঠানটো খুব সুন্দৰ হ'ব আচলতে। আমি শুনিবলৈ পাওঁ যে প্ৰায় প্ৰতিযোগিতামূলক পূজাবিলাক প্ৰায় প্ৰতিযোগিতামূলক হয়। আপোনালোকে বাৰু প্ৰতিযোগিতামূলক অংশগ্ৰহণ কৰিছে নেকি প্ৰতিযোগিতাত? প্ৰতিযোগিতা বুলি ক'লে আচলতে বিভিন্ন আজিকালি তেনেকুৱা প্ৰায় দেখিছোৱে। পেণ্ডেলৰ কম্পিটিশ্যন হৈ আছে, মূৰ্তি কম্পিটিশ্যন হৈ আছে, বিভিন্ন সাজপাৰ কম্পিটিশ্যনবিলাক হৈ আছে। কিন্তু আমি কিন্তু আধ্যাত্মিকভাৱেহে কামখিনি কৰিম। আমাৰ কোনো তেনেকুৱা কম্পিটিশ্যনৰ কথা ফলাফল নালাগে। আচলতে আমি ধৰ্মীয়ভাৱে আধ্যাত্মিকভাৱে কামখিনি কৰিম। মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰিছোঁ সকলো ৰাইজৰে। এটা বস্তু এই অঞ্চলৰ ৰাইজখিনি বৰ দুখীয়া মানুহ আচলতে। এই মানুহখিনিয়ে খুব ধৰ্মৰ লগত জড়িত হৈ থাকে আচলতে। সেই বস্তুটোকে বিচাৰিছে। তেওঁলোকে আচলতে ফেশ্বন শ্ব' বা তেনেকুৱা বস্তু বিচৰা নাই আচলতে। ধন্যবাদ আপোনাক।